নমস্কাৰ ৰাইজ, আজি 1 জানুৱাৰী যিহেতু মই ভাবিলোঁ কি আজি লং ব্লগ এটাকে বনোৱা যাওক। আমি খানা খাব গৈ আছোঁ ঘৰৰ মানুহকেইটা, ক'ত যাওঁ কি কৰোঁ আপোনালোকক সম্পূৰ্ণকৈ দেখাম, আপোনালোকে চাব দেই। ৰাইজ আহি খানা খোৱা জেগাত পাই গ'লোহি। খানা মানে ক'ত খাম দেখাওঁ, ক'ত মানে জেঠাইহঁতৰ ঘৰতে। এইফালে এজনী জেঠাই ছোৱালী আৰু দেখিছে নহয় এজনী চুনচুনি আমাৰ। এয়া মামী পালেহি, বাবু পালেহি। অলপ সময় থাকি আমি এঠাইলৈ ওলাই গ'লোঁ। আহি কি ধুনীয়া জেগা এটালৈ ফুৰিবলৈ আহিছোঁ, আপোনালোকক দেখাম। এয়া আমাৰ ৰাহুল। কি ধুনীয়া ভিউ, আপোনালোকে চাওক। এইবিলাক অকল অথনি বা ভিডিঅ' ফটো এইবিলাকে কৰি আছে, চাওকচোন। আমি ইয়াত অলপ জেগাটোত অলপ ফটো চটো মাৰিলোঁ। মানে কি হ'ল ন, খানা খাবলৈ ইয়াত বহুত মন আছিলে কিন্তু আহিব নোৱাৰিলোঁ। সেইটো কাৰণে বোলো এনেই খানা নাখাওঁ যেতিয়া এনেই অলপ এপাক ফুৰিম বুলি আহিলোঁ। অলপ টাইম থাকিলোঁ ইয়াতে। তাৰপিছত এতিয়া আকৌ জেঠাইহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ, কাৰণ খানাটো তাতে খোৱা হ'ব ন। তো আমি গৈ আছোঁ, আমি ইয়াত যাওঁ ব'লা। ক'ত ওলাই আছোঁ তহঁতি এয়া দেখিছে ন, আমি যাওঁ। নতুন বছৰ বুলি অলপ ফূৰ্তি কৰিলোঁ। এয়া দেখিছেই নহয় গান আৰু নাচ, একদম ৰ'বই পৰা নাই আৰু। খানাৰ বাবে সকলো যোগাৰ কৰি ৰখা হৈছে, মাংসত মছলা সানি পাচলিও কুটি ৰখা হৈছে। এয়া মাংস বনি আছে, এখানে ভাত আছে, এয়া ভাত। এইফালে চব্জি বনাই ৰখা হৈছে। খানা ৰেডি হৈ গ'ল ৰাইজ, আমি খাম এতিয়া। আপোনালোকক দেখাম। জেঠাই আৰু মামী দুইজনীয়ে মিলি আমাক খাবৰ বাবে দি আছে। বৰ্তমান পোৱাই নাই খাবলৈ, তাৰপিছত খামকে খোৱা ষ্টাৰ্ট দিলে। এইফালে জেঠাই মামী আৰু মই জন্ম নিদিয়া পোৱালীকেইটাৰ সৈতে খানা খাই হোৱাৰ পিছত আমি তোলা কেইখনমান ফটো। বাকী আমাক খানা খোৱা হৈ গ'ল। সকলোকে পুনৰ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু ইমানেই আছিলে। বাই বাই। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায় আজিলৈ ইমানেই। বাই বাই। আকৌ আহি থাকিম, সদায় পাই থাকিব নিউ ব্লগ একদম।